নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বৈচিত্ৰ বাৰ্তাৰ আন এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকে দেখি নিশ্চয় ধৰিব পাৰিছে মই আজি কিহৰ বিষয়ে ক'ম। হয়, মই আজি ক'ম মানিমুনিৰ বিষয়ে। মানিমুনি দুই প্ৰকাৰৰ আছে, এবিধ সৰু মানিমুনি আৰু আনবিধ হৈছে ডাঙৰ মানিমুনি। দুয়োবিধৰে উপকাৰিতা অপৰিসীম যদিও ডাঙৰ মানিমুনিতকৈ সৰু মানিমুনিৰ উপকাৰিতাটো অলপ বেছি, অৰ্থাৎ ঔষধি গুণৰ পৰিমাণ অলপ বেছি। গতিকে আহকচোন জানি লওঁ। মানিমুনি এবিধ বনৌষধি উদ্ভিদ, আমি প্ৰত্যেকেই জানো। পেটৰ যিকোনো বেমাৰৰ বাবে ই এবিধ মহৌ ঔষধ বুলি ক'লেও ভুল কোৱা নহ'ব। ছালৰ ৰোগৰ যিকোনো সমস্যাৰ বাবে মানিমুনি খোৱাটো খুব বেছি প্ৰয়োজনীয়। মানিমুনি শাকে মস্তিষ্কৰ গঠন অৰ্থাৎ ব্ৰেইন ডেভেলপমেণ্টত বহুত বেছি সহায় কৰে। স্মৃতি শক্তিৰ বৰ্ধক বুলি কোৱা হয় সেইবাবে। গতিকে মানিমুনি শাকটো সৰু ল'ৰা ছোৱালীক সৰুৰ পৰাই বহুত বেছি পৰিমাণে খুৱাব লাগে। নাৰ্ভৰ সমস্যা হোৱা লোকেও মানিমুনি ৰস খুব বেছি খাব লাগে আৰু ইয়াৰ পৰা বহুত বেছি পৰিমাণে সুফল পোৱা যায়। আৰু এইবিধ শাক খালে আমাৰ চুলি সৰা, চুলি পকা এই সমস্যাবোৰো বন্ধ হয়। মানিমুনিৰ ৰস পিচি উলিয়াই লৈ সেয়া ৰাতিপুৱা সুদা পেটত খালে আমাৰ স্বাস্থ্য আচলতে সতেজ কৰি ৰাখে, আমাৰ যৌৱন ধৰি ৰখাত সহায় কৰে। গতিকে বহু গুণৰ অধিকাৰী এই মানিমুনি ৰসৰ বিষয়ে জানি আপোনালোকৰ কেনেকুৱা লাগিল?